ৰাসায়নিক বিক্ৰিয়া 4 প্ৰকাৰৰ কৈছিলো একেটা কি কি আছিল সংযোজন বিযোজন বিক্ৰিয়া আৰু প্ৰতিস্থাপন বিক্ৰিয়া ভেৰি গুড সো তোমালোকে কলা 4 প্ৰকাৰৰ রাসায়নিক বিক্রিয়া এক নম্বরটো সংযোজন বিক্রিয়া দুই নম্বর বিযোজন বিক্রিয়া তিন নম্বর অপহরণ বা প্রতিস্থাপন বিক্রিয়া তিন নম্বর দ্বি অপহরণ বা দ্বি প্রতিস্থাপন বিক্রিয়া এই চাৰিটা হল রাসায়নিক বিক্রিয়া তার মানে রাসায়নিক বিক্রিয়া 4 প্ৰকাৰৰ রাসায়নিক বিক্রিয়া এতিয়া আমি পোন প্ৰথমে দুনিয়াকৈ সংযোজন বিক্রিয়া কাক কয় এটো চাম তাৰ পিছত বিযোজন বিক্রিয়া কাক কয় এটো চাম অপহরণ বিক্রিয়া বা প্রতিস্থাপন বিক্রিয়া কাক কয় চাম তাৰ পিছত অৱশেষত দ্বি অপহরণ বা দ্বি প্রতিস্থাপন বিক্রিয়া কাক কয় এটো চাম তোমালোকে যেতিয়া বুজি নাপাবা তেতিয়া মোক সুধিবা কোনো অসুবিধা নাই তো ফার্স্ট চাৰিটা বিক্রিয়া দুনিয়াকৈ কৰাৰ কাৰণে জনাৰ কাৰণে আমি প্ৰথমতে দুটা বস্তু তোমালোকক কৈলো এদিনা এনেকুৱা এটা সমীকৰণ লিখা হৈছিল মেগনেসিয়াম প্লাস অক্সিজেন আমি সহজৰ পৰা টানৰ ফলে যাম মেগনেসিয়াম প্লাস O2 মানে অক্সিজেন প্লাস MgO মেগনেসিয়াম অক্সাইড Mg মানে মেগনেসিয়াম O2 মানে অক্সিজেন আৰু ইফালে MgO মানে মেগনেসিয়াম অক্সাইড ইয়াতে তোমালোকে জানা এইটো হল মেগনেসিয়ামৰ চিহ্ন মানে আৰু O2 অক্সিজেন অণুৰ চিহ্ন অক্সিজেনৰ চিহ্ন আৰু MgO হল মেগনেসিয়াম অক্সাইডৰ চিহ্ন এদিনা কোৱা হৈছিল এই কাৰ্চিনৰ বাওফালে থকাবিলাকক কি বুলি কোৱা হয় কি পদাৰ্থ মনত কৰিছা বিক্ৰিয়ক পদাৰ্থ এইবিলাক লাগিব এতিয়া এই দুটা লাগিব বিক্রিয়ক পদার্থ আৰু কাৰ্চিনৰ সোঁফালৰ টোক কোৱা হয় বিক্ৰিয়াজাত যদি দুটাও থাকে বা তিনিটাও থাকে সোঁফালে আটাইবিলাকক কোৱা হ'ব বিক্ৰিয়াজাত পদাৰ্থ আৰু এইবিলাকক কোৱা হ'ব বিক্ৰিয়ক পদাৰ্থ বিক্ৰিয়াজাত পদাৰ্থ বিক্রিয়াজাত এই দুটা জনাৰ পিছত আমি 4 প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে ধুনীয়াকৈ ক'ব পাৰিম তো কাক বোলে বিক্ৰিয়ক পদাৰ্থ ৰাসায়নিক বিক্রিয়া এটো ৰাসায়নিক বিক্রিয়া বা ৰাসায়নিক সমীকৰণ মানে চিহ্নৰ আকাৰত লিখছো কিন্তু প্ৰথমতে আছিল ৰাসায়নিক বিক্রিয়া মানে তো আমি চিহ্নৰ সহায়ত লিখিছো এতিয়াতো ৰাসায়নিক বিক্রিয়া নহয় এতিয়াও ৰাসায়নিক সমীকৰণ এটো ৰাসায়নিক সমীকৰণ তো রাসায়নিক সমীকরণ এটাত এইবিলাকক কোৱা হয় বিক্রিয়ক পদাৰ্থ আৰু এইবিলাক হল বিক্রিয়াজাত পদাৰ্থ কিন্তু এনেকৈ ক'লে তো নহব লিখাৰ সময়ত কেনেকৈ লিখিব লাগিব বিক্রিয়ক পদাৰ্থ কাক বোলে তো রাসায়নিক বিক্রিয়া যিবিলাক আছে রাসায়নিক বিক্রিয়াত আমি কি কৰো প্ৰথমতে দুটা বা তিনিটা বস্তু একেলগে মিক্স কৰো রাসায়নিক বিক্রিয়াবিলাক কৰাৰ কাৰণে দুটা বা তিনিটা বা চাৰিটা বস্তু একেলগে মিক্স কৰা হয় প্ৰথমতে যেনেকা চূণৰ লগত পানী মিক্স কৰা হয় তাৰ পিছতে ৰাসায়নিক বিক্ৰিয়াটো হ'ব চূণৰ লগত পানী মিক্স কৰিলে শিথিলত চূণ উৎপন্ন হয় উৎপন্ন হোৱাৰ পিছতহে এটো কি বিক্ৰিয়া হয় ৰাসায়নিক বিক্ৰিয়া হয় বুলি কোৱা হয় তো যে দুটা তুমি প্ৰথমতে মিক্স কৰিবা সেই দুটাক কোৱা হ'ব বিক্ৰিয়ক পদাৰ্থ তাৰ পিছত যদি নতুনকৈ উৎপন্ন হ'ব এটোক কোৱা হ'ব বিক্ৰিয়াজাত পদাৰ্থ তো ৰাসায়নিক বিক্রিয়া এটা হোৱাৰ কাৰণে যিবিলাক বস্তু প্ৰথমতে একেলগে মিহলোৱা হয় সেইবিলাক বস্তু কোৱা হয় বিক্রিয়ক পদাৰ্থ ৰাসায়নিক বিক্রিয়াটো ঘটাৰ কাৰণে প্ৰথমতে যিবিলাক বস্তু একেলগে মিক্স কৰা হয় তোমাৰ ইচ্ছা তুমি কি কৰিব পাৰা সাপোজ তুমি কি কৰিছা লোহাৰ টুকুৰা এটা বা আইৰন বা লোহা আইৰনৰ টুকুৰা এটা তুমি পানীত পেলাই থৈছা বা অলপ অলপ জিপাৰ ঠাইত পেলাই থৈছা যাতে সদায় বতাহবিলাক অহা যোৱা কৰি থাকিব পাৰে তেনেকৈ ঠাইত পেলাই থৈছা তাহলে আইৰনে কি পাইছে বা লোহাই কি পাইছে পানী পাইছে পানী থৈ দিছা তুমি পানী পাইছে লগতে বতাহ পাইছে বতাৰ পৰা অক্সিজেন লগ লাগিব বতাহৰ পৰা অক্সিজেন মিলিব আইৰনৰ লগত আইৰনৰ চিহ্ন Fe আইৰনৰ লগত Fe চিহ্ন আইৰনৰ লগত কি লগ লাগিব খোলা ঠাইত থৈ দিলে অক্সিজেন লগ লাগিব আৰু পানীত যে থৈ দিছা তুমি পানীও লগ লাগিব তো পানী লগ লাগিব
অক্সিজেন লগ লাগিব আইৰণৰ লগত Fe লগত তেতিয়াহলে কি ধৰিব কোৱাচোন কোনে ক'ব পাৰা কি হ'ব মামৰে ধৰিব কি হ'ব মামৰ ধৰিব গতিকে প্ৰথমতে তুমি কি কৰিছা এইটো একেলগে মিহলাইছা হয় না নাই যিবিলাক মিহলালা তুমি এইবিলাকক কোৱা বিক্ৰিয়ক পদাৰ্থ গতিকে ৰাসায়নিক বিক্ৰিয়া ঘটাৰ কাৰণে যিবিলাক পদাৰ্থ তুমি লবা বা লোৱা হয় এইবিলাক কোৱা হয় বিক্ৰিয়ক পদাৰ্থ তাৰ পিছত লোৱাৰ পিছত যেটো নতুন কৰি উৎপন্ন হয় যিবিলাক নতুন কৰি পদাৰ্থ উৎপন্ন হয় তাক কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ গতিকে এইটো হল মামৰ এইটো লোহাৰ ওপৰত যে মামৰ ধৰে এইটো কেনেকৈ লিখা হয় Fe2O3 ডট H2O এইটো কোৱা হয় হাইড্ৰেটেড ফেৰিক অক্সাইড এইটো মামৰ তো এনেকুৱা তো বিক্রিয়ক পদার্থ কার বলে রাসায়নিক বিক্রিয়া ঘটার কারণে যিবিলাক পদার্থ মিহলোৱা হয় একেলগে সেইবিলাকক কোৱা হয় বিক্রিয়ক পদার্থ বা যিবিলাক পদার্থৰ মাজত ৰাসায়নিক বিক্রিয়া ঘটে এইবিলাকক কোৱা হয় বিক্রিয়ক পদার্থ যিবিলাক পদার্থৰ মাজত ৰাসায়নিক বিক্রিয়া ঘটে এইবোৰক কি বোলে বিক্রিয়ক পদার্থ আৰু রাসায়নিক বিক্রিয়াটো ঘটার পিছত যেটো নতুন কৰি উৎপন্ন হয় তাক কোৱা হয় বিক্রিয়াজাত পদার্থ তো আগৰখিনি সব পাহৰিছো লাষ্ট বিক্রিয়ক পদার্থ কাক বোলে যিবিলাক পদাৰ্থৰ মাজত ৰাসায়নিক বিক্রিয়া ঘটে এইবিলাকক কোৱা হয় বিক্রিয়ক পদার্থ আৰু ৰাসায়নিক বিক্রিয়া ঘটাৰ পিছত নতুন কৰি যেটো উৎপন্ন হয় রাসায়নিক বিক্রিয়া ঘটার পিছত উৎপন্ন হ'ব নতুন কৰি সেইটো কোৱা হ'ব বিক্রিয়াজাত পদার্থ তো বিক্রিয়ক পদার্থ চিনিছা সেটা আমি এই চাৰিটা আৰম্ভ কৰিম ফার্স্ট সংযোজন বিক্রিয়া কাক বোলে আমি দুনিয়া কেটা উদাহরণ লইলাম C+O2 C মানে হল কয়লা কয়লা বা কার্বন C মানে কয়লা বা কার্বন তোমালোকে কয়লা পুরা দেখিছা মিস্ত্রি বিলাকত কয়লা ভৰাই জ্বলোৱা হয় মিস্ত্রি মাৰাৰ কাৰণে বা আমাৰ আগৰ দিনত ৰেলগাড়ী বিলাক কয়লাৰ সহায়ত চলোৱা হৈছিল তো কয়লা বিলাকত জুই লগাই দিলে কয়লা জ্বলালে ইয়ানি লগ লাগিব অক্সিজেন যিকোনো বস্তু জ্বলালে অক্সিজেন আহি লগ লাগে তো কয়লা জ্বলালে অক্সিজেন লগ লাগিব তো C+O2 কি হ'ব CO2 উৎপন্ন হ'ব তো ইয়াতে এই দুটো একেলগে মিহলোৱা হৈছে তাহলে এই দুটো কি পদার্থ বুলি কোৱা হ'ব বিক্রিয়ক পদার্থ কারণ রাসায়নিক বিক্রিয়া ঘটার কারণে তুমি এই দুটা পদার্থ লৈছা যিবিলাক পদার্থৰ মাজত রাসায়নিক বিক্রিয়া ঘটে এইবিলাকক কোৱা হয় বিক্রিয়ক পদার্থ তো এইটো আৰু এইটো এটা বিক্রিয়ক পদার্থ আৰু যেটো নতুন কৰি উৎপন্ন হৈছে এটো বিক্রিয়াজাত পদার্থ তো দেখা ইয়াতে দুটা বিক্রিয়ক পদার্থ লগ হৈ এটা কি উৎপন্ন হৈছে বিক্রিয়াজাত পদার্থ উৎপন্ন হৈছে তো বিক্রিয়ক পদার্থ কেইটা আছে এফালে কোৱাচোন প্লাস চিন আছে মানে কি প্লাস চিন থাকার কারণে কি বুঝাইছে এইটো এটা বেলেগ বিক্রিয়ক পদার্থ তার মানে ইয়াতে বিক্রিয়ক পদার্থ কেইটা আছে দুটা বিক্রিয়ক পদার্থ আছে কিন্তু ইয়াতে তো প্লাস চিন নাই খালি অকলে CO2 আছে তার মানে ইয়াতে বিক্রিয়াজাত পদার্থ কেইটা আছে এটা গতিকে বিক্রিয়ক পদার্থ দুটা লগ হৈ এটা বিক্রিয়াজাত পদার্থ উৎপন্ন কৰিছে এনেকুৱা বিক্রিয়াক কোৱা হয় সংযোজন বিক্রিয়া মানে সংযোগ হৈছে প্লাস লগ হৈছে তো যিবিলাক বিক্রিয়া দুটা হ'ব পাৰে বা তাতকৈ বেছি হ'ব পাৰে যিবিলাক বিক্রিয়া দুটা বা তাতকৈ অধিক আৰু থাকিব পাৰে মই দুটা দি বুজাইছো এটো তিনটা থাকে তথাপিও হ'ব যিবিলাক বিক্রিয়া দুটা বা তাতকৈ অধিক বিক্রিয়ক পদার্থ একলগ হৈ এটা বিক্রিয়াজাত পদার্থ উৎপন্ন কৰিব কেইটা বিক্রিয়াজাত পদার্থ উৎপন্ন কৰিব এটা কিন্তু বিক্রিয়ক পদার্থ কেইটা থাকিব পাৰিব দুটা বা তাতকৈ অধিক
ৰাসায়নিক বিক্রিয়া তো যিবিলাক বিক্রিয়াত দুটা বা তাতকৈ অধিক বিক্রিয়ক পদার্থ লগ হৈ এটা মাত্র বিক্রিয়া জাত পদার্থ উৎপন্ন করে তার সংযোজন বিক্রিয়া বলে। তোমালোকে আনিছা নেকি 25 রুপিস লৈ বেলা তোমালোকে বুজি পাইছা কোনে বুজি পোৱা নাই কিয় কোৱা? ওকে, এতিয়া আমি বিযোজন বিক্রিয়া চাম। বিযোজন বিক্রিয়া আমার সংযোজন বিক্রিয়ার উল্টা, সব মই কি কম তো চাই রাখিবা। বিযোজন বিক্রিয়া সংযোজন বিক্রিয়ার উল্টা বা বিপরীত, এইটো উল্টাই দিলেই হৈ যাব বিযোজন বিক্রিয়া। কেনেকুৱা কেনে চোৱা, দুটা লগ লাগি এটা উৎপন্ন হৈছে হয়নে, আৰু বিযোজনত কি হ'ব, এটা ভাঙি কেনে দুই তিনিটা হ'ব। সোনহিলৰ সংকেত কি আছিল নে আপুনি কোৱা? সোনহিল সোনহিলৰ এইটো সংকেত। এতিয়া সোনহিলক যদি কি কৰা হয়, গৰম কৰা হয়, তাপ দিয়া হয়, তাপ আমি যেটো চাও সোনহিলক তাপ দিলে ই ভাঙি যায়, দুই তিনিটালৈ ভাঙি যায়, দুটালৈ ভাঙি যায়, এনেকুৱা। সোনহিলক তাপ দিলে উৎপন্ন হয় পুৰা সোন আৰু কাৰ্বন ডাই অক্সাইড গেছ। এই গেছখিনি ধোঁৱাৰ নিচিনাকৈ উৰি 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 গুচি যাব আৰু থাকি যাব খালি সোনখিনি থাকি যাব, পুৰা সোন। গতিকে সোন যেটো হিল আছিল, সোনহিল যে আছিল, এইটো যদি তাপ দিয়া হয় সোনহিল ভাঙি পুৰা সোন উৎপন্ন কৰিব আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰিব, গেছখিনি উৰি গুচি যাব, থাকি যাব পুৰা সোন। তো তোমালোকে দেখিছা এটা ভাঙি তাপ দিয়াৰ ফলত এটা ভাঙি এইটো উৎপন্ন হল, দুটা উৎপন্ন হল। তো এটাৰ পৰা দুটা হৈছে হয়নে নাই, এনেকুৱা এটাৰ পৰা দুটা হলে কি বুলি কোৱা হয়, বিযোজন বিক্রিয়া। বা এটাৰ পৰা যদি তিনিটাও হয় তেনেহলে কোৱা হয় বিযোজন বিক্রিয়া। যেনেকুৱা এটো ইয়াতে চোৱা FeSO4, এটো কোৱা হয় ফেৰাছ সালফেট, FeSO4। তোমালোকে জানা, তোমালোকে এনেকে তাতে লিখা আছে Fe2+, থাকিলে কোৱা হয় ফেৰাছ, চিহ্নত চাইবা Fe2+ হলে ফেৰাছ, আৰু SO4 মানে কি, সালফেট। আছেনে? আছে, Fe2+ ফেৰাছ আছে। তো আৰু SO4 মানে SO4 2- এটো হলে সালফেট আছেনে? দুইটাৰ ওপৰতে 2 আছে কাৰণে তাৰো 2 লিখা হোৱা নাই, গতিকে Fe2+ মানে ফেৰাছ আৰু SO4 মানে সালফেট, গতিকে একেলগে হৈছে ফেৰাছ সালফেট। এতিয়া এই ফেৰাছ সালফেটক যদি তাপ দিয়া হয়, তাপ দিলে ফেৰাছ সালফেটে উৎপন্ন কৰিব কি, FeOSO2 plus SO3। F2O3 plus SO2 plus SO3। এই ফেৰাছ সালফেটক তাপ দিছো, চোৱা এটা ভাঙি কেইটা উৎপন্ন কৰিছে, 1 2 3। এতে কেইটা উৎপন্ন কৰিছিল, 1 2 প্লাস চিহ্ন বুজাই কেইটা, 1 2 3। গতিকে ফেৰাছ সালফেটক তাপ দিয়া হৈছে আৰু তাপ দিয়াৰ ফলত কেইটালৈ ভাঙি গৈছে, তিনিটা যৌগলৈ ভাঙি গৈছে, 1 2 3, তিনিটা যৌগলৈ ভাঙি গৈছে। এনেকুৱা বিক্রিয়াক কোৱা হয় বিযোজন বিক্রিয়া।
পদাৰ্থ বিক্রিয়ক না বিক্রিয়াজাত বিক্রিয়ক পদার্থ বাওফালে থকা বিলাক বিক্রিয়ক পদার্থ সব কেনেকৈ যি বিক্রিয়াত এটা বিক্রিয়ক পদার্থ দুই বা তাতকৈ অধিক বিক্রিয়াজাত পদার্থলৈ ভাঙি যায় তেনে বিক্রিয়াক বিযোজন বিক্রিয়া বলে যি বিক্রিয়াত এটা বিক্রিয়ক পদার্থ দুই যেনেকুৱা বা তাতকৈ অধিক বিক্রিয়াজাত পদার্থলৈ ভাঙি যায় তেনেকুৱা বিক্রিয়াক বিযোজন বিক্রিয়া বলে যি বিক্রিয়াত এটা বিক্রিয়ক পদার্থ এটা আছিল না দুই বা ততোধিক বিক্রিয়াজাত পদার্থলৈ ভাঙি যায় তেনে বিক্রিয়াক বিযোজন বিক্রিয়া বলে তো সবাই এটা ভিডিওটা একেলগে কম সংযোজন বিক্রিয়া কাক বলে আৰু বিযোজন বিক্রিয়া কাক বলে যি বিক্রিয়াত দুই বা তাতকৈ অধিক বিক্রিয়ক পদার্থ লগ লাগি এটা মাত্র বিক্রিয়াজাত পদার্থ উৎপন্ন করে তাক সংযোজন বিক্রিয়া বলে সংযোগ হৈছে না নাই এটোটো সংযোগ এটা হৈছে গতিকে সংযোজন বিক্রিয়া যি বিক্রিয়াত এটা বিক্রিয়ক পদার্থ দুই বা তাতকৈ অধিক বিক্রিয়াজাত পদার্থলৈ ভাঙি যায় তেনে বিক্রিয়াক বিযোজন বিক্রিয়া বলে স্যার আৰু বিক্রিয়া সানি দিয়ে দিবা তথাপিও ক্লিয়ার করবে না যি বিক্রিয়াত এটা বিক্রিয়ক পদার্থ দুই বা তাতকৈ অধিক বিক্রিয়াজাত পদার্থলৈ ভাঙি যায় তেনে বিক্রিয়াক বিযোজন বিক্রিয়া বলে দেখিছানে এতে দুটা লগ লাগি এটা হৈছে গতি কি বিক্রিয়া সংযোজন এতে দেখিছানে এটা ভাঙি কেনে কেইটা হৈছে দুটা তিনিটা এনেকৈ হৈছে গতিকে ভাঙি গলে বিযোজন ভাঙি গলে এটা ভাঙি গলে কি বিক্রিয়া বিযোজন আৰু দুই তিনিটা লগ লাগি এটা হলে কি বিক্রিয়া সংযোজন দুটা লগ লাগি বা তিনিটা লগ লাগি যদি এটা বিক্রিয়াজাত পদার্থ উৎপন্ন হয় তেনহলে এটো সংযোজন আৰু যদি এটা ভাঙি কেনে দুই তিনিটা বিক্রিয়াজাত পদার্থ উৎপন্ন হয় তেনহলে এটো বিযোজন পরীক্ষাত কোশ্চেন আহে এটা কেনে কোশ্চেন আহে সংযোজন বিক্রিয়াক কিয় বিযোজন বিক্রিয়াৰ বিপৰীত বুলি কোৱা হয় লিখা কোশ্চেন আহে সংযোজন বিক্রিয়াক কিয় বিযোজন বিক্রিয়াৰ বিপৰীত বুলি কোৱা হয় তেতিয়া কি লিখিবা লিখিব লাগিব সংযোজন বিক্রিয়াত দুটা বা তাতকৈ অধিক বিক্রিয়ক পদার্থ লগ হৈ এটা মাত্র বিক্রিয়াজাত পদার্থ উৎপন্ন করে আনহাতে বিযোজন বিক্রিয়াত এটা বিক্রিয়ক পদার্থ দুই বা তাতকৈ অধিক বিক্রিয়াজাত পদার্থলৈ ভাঙি যায় মানে ইয়াতে লিখিব লাগিব সংযোগ হৈ এটা হয় আৰু তাতে লিখিব লাগিব এটা ভাঙি দুই তিনিটা হয় তো লিখিব লাগিব তো কোনোবাই এতিয়া মোক কবা সংযোজন বিক্রিয়া কাক বলে তাৰপিছত কোনোবাই কবা বিযোজন বিক্রিয়া কাক বলে ফাৰ্স্ট তোমালোকে কোৱা ৰাসায়নিক বিক্রিয়া কেই প্ৰকাৰৰ পালো কি সংযোজন বিক্রিয়া বিযোজন বিক্রিয়া অপূরণ বা প্রতিস্থাপন বিক্রিয়া দ্বি-অপূরণ বা দ্বি-প্রতিস্থাপন বিক্রিয়া এই চাৰিটা হল ৰাসায়নিক বিক্রিয়া ফাৰ্স্ট সংযোজন বিক্রিয়া কাক বলে সংযোজন মানে কি কথাৰ পৰাই বুজা যায় যে সংযোগ হ'ব হয় না নাই সংযোজন কি হ'ব সংযোগ বা লগ হ'ব কেইটা লগ হ'ব দুটা বা তিনটা লগ হ'ব এটা থাকলে তো লগ হোৱা নকয় গতিকে যেতিয়া সংযোজন মানে কি যেতিয়া দুটা বা তাতকৈ অধিক পদাৰ্থ লগ হৈ এটা উৎপন্ন কৰিব তাক কোৱা হ'ব সংযোজন বুঝলা এটো চা মেগনেসিয়াম প্লাস অক্সিজেন কেইটা লগ হৈছে দুটা লগ হৈ কি উৎপন্ন কৰিব মেগনেসিয়াম অক্সাইড দুটা লগ হৈ কেইটা উৎপন্ন হৈছে এটা হয়নে তো এটো কি বিক্রিয়া সংযোগ হৈছে না দুটা সংযোগ হৈছে নে তো কি বিক্রিয়া সংযোজন বিক্রিয়া সংযোগ হৈছে দুটা সংযোজন বিক্রিয়া আৰু এটা উদাহৰণ চোৱা চিহ্নবিলাকৰ নামবিলাক এটা চাবা Cu means copper plus oxygen কপাৰ অক্সাইড ইয়াতেও দুটা সংযোগ হৈ কেইটা হৈছে এটা হৈছে দুটা সংযোগ হৈ নেক্সট আৰু উদাহৰণ কি এটোৰ নাম কি পুৰা সোণ CaSO
আছিল পুৰা চূণ চূণত কি দিব লাগে পানী দিব লাগে হয়নে চূণত পানী দিলো পানীৰ সংকেত কি H2O ওকে আমি এতিয়া চূণত পানী দিলো পানী দিয়াৰ লগে লগে উৎপন্ন হ'ব পৃথিলত চূণ CaOH ব্ৰেকেট CaOH2 তো তোমালোকে চোৱা এইবিলাকত দুটা আটাইকেইটা দুটা সংযোগ হৈ ইফালে বিক্ৰিয়াজাত পদাৰ্থ এটা উৎপন্ন কৰিছে ইয়াতে এটা উৎপন্ন হৈছে ইয়াতেও অকল এটাহে উৎপন্ন হৈছে তো এনেকুৱা দুটা বা তাতকৈ অধিক লগ লাগিব পাৰে অধিকৰ এটা উদাহৰণ তিনিটা যদি লগ হয় তথাপিও কি বিক্ৰিয়া সংযোজন বিক্ৰিয়াই হ'ব তোমালোকে গ্লুকোজ নামৰ শব্দ শুনিছানে আগৰ ক্লাছত C6H12O6 মানে হ'ল গ্লুকোজ এটো হ'ল গ্লুকোজৰ চিহ্ন কাৰণ নাম হে গ্লুকোজ চিহ্ন কি C6H12O6 আৰু অক্সিজেন গ্লুকোজ প্লাস অক্সিজেন প্লাস পানী গ্লুকোজত অক্সিজেন দিয়া হৈছে লগতে পানী ঢালি দিয়া হৈছে অক্সিজেন দিব নালাগে গ্লুকোজৰ বোতলৰ মুখ খুলিলে অকলে অক্সিজেন সোমাই যাব তাতে আমি পানী ঢালি দিছো সাপোজ তো পানী ঢালি দিয়াৰ লগে লগে উৎপন্ন হ'ব কি শক্তি লগতে উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড গ্যাস লগতে উৎপন্ন হ'ব পানী এটা আমাৰ উৎপন্ন হ'ব ও এটা তো সংযোজন নহয় ওকে সরি এটা সংযোজন নহয় তো ঠিক আছে তোমালোকে এই তিনিটা উদাহৰণ চোৱা ইয়াতে আটাইকেইটা বিক্ৰিয়াতে দুটা বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিছে এনেকুৱা বিক্ৰিয়াক কোৱা হয় সংযোজন বিক্ৰিয়া কি বিক্ৰিয়া সংযোজন বিক্ৰিয়া তো কেনেকৈ কবা কাক বোলে আকৌ এবাৰ লাষ্ট দুই বা তাতকৈ অধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিলে তাক সংযোজন বিক্ৰিয়া বোলে ওকে কোনোবাই ক'ব পাৰিব এতিয়া এনিবডি শুনি এতিয়া অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া চোৱা অপহরণ বা প্রতিস্থাপন বিক্রিয়াত এটা আমি পাম মৌল আর এটা পাম যৌগ এটা থাকিব মৌল আর এটা থাকিব যৌগ অপহরণ বা প্রতিস্থাপন বিক্রিয়া এনেকুৱা প্রথমতে থাকিব এনেকুৱা মৌল সাপোজ আয়রন তার পিছত থাকিব আমাৰ এটা যৌগ CU মানে তোমালোকে জানা CU মানে নামটো কি চাইলোৱাচোন সিটোৰ নামটো কি কপাৰ আৰু SO4 মানে সোনা মিলিব
মই এই দুটা যে যোগ কৰিছো ইয়াতে কোনটো মৌল আৰু কোনটো যৌগ তুমি কোৱা এই দুটাৰ ভিতৰত কোনটো মৌল হয় তুমি কোৱা নাম নাজানিলে হাতি দেখাই দিব যে আগৰটো বা পিছৰটো মৌল বা কোনটো কোৱা কোনটো মৌল তুমি কোৱা কোনটো মৌল আৰু কোনটো যৌগ মহাগত হৈছে প্ৰথমটো মৌল আৰু পিছৰটো যৌগ হয় না নাই প্ৰথমটো মৌল আৰু পিছৰটো যৌগ কিহৰ কাৰণে কাৰণ ইয়াতে কেৱল এটা পৰমাণুই আছে হয় না নাই একে ধৰণৰ পৰমাণু আছে আৰু ইয়াতে বেলেগ বেলেগ ধৰণৰ পৰমাণু আছে এটা আছে কপাৰ এটা আছে সালফেট বেলেগ বেলেগ পৰমাণুবিলাক একলগ হৈ আছে সেইকাৰণে এইটো যৌগ আৰু একে পৰমাণু থাকিলে নাম কি মৌল that is why এইটো মৌল and that is why এইটো কি যৌগ সেইকাৰণে এইটো মৌল এইটো যৌগ তো ইয়াতে এটা আছে মৌল এটা আছে যৌগ আৰু এটা মৌল আৰু এটা যৌগৰ মাজত যেতিয়া বিক্ৰিয়া ঘটিব সেইটো বিক্ৰিয়াক কোৱা হয় অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া আৰু বিক্ৰিয়া ঘটাৰ পিছত কি হ'ব ইয়াতে নতুন বস্তু উৎপন্ন হ'ব হয় না নাই তো এনেকা বিক্ৰিয়াক কোৱা হয় অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া চাবা নতুন বস্তু কি উৎপন্ন হ'ব এই প্ৰথমত এটা আছে কপাৰ এই প্ৰথমৰ কপাৰটো কি কৰিব ইয়াক গুছাই দিব আউট কৰি দিব কি গুছি যাব বৰবাদ গুছি যাব অকলশৰীয়া হৈ থাকিব এতে কপাৰ এতে গেট আউট হৈ যাব তো এই কি কৰিব ইয়াক খেদি দি ইয়াৰ জায়গাত বহিব আইৰন এফ ইয়াতে বহিব আৰু ইয়াক আউট কৰি দিব ই অকলে হৈ যাব ই অকলে নিগল এই কি কৰিব আইৰনে কি কৰিব এই ইয়াতে বহিব এফ ই এস ওপৰে ইয়াৰ লগ লাগিবই আৰু ইয়াক আগৰ পৰা গুছাই অকলশৰীয়া কৰিব তো এনেকা বিক্ৰিয়াক কয় অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া আৰু ইয়াক কোৱা হয় কেনেকে পৰীক্ষাত লিখা হয় যিবিলাক বিক্ৰিয়াত কিহৰ কাৰণে গুছাব পাৰিব কপাৰৰ কৰি এই আইৰন কপাৰতকৈ এই আইৰন বেছি শক্তিশালী কপাৰৰ কৰি আইৰন বেছি শক্তিশালী তাৰ কাৰণে কি কৰিব কপাৰত গুছাই আইৰনে ইয়াতে বহিব কপাৰৰ ঠাইত বহিব আৰু কপাৰত গুছাই বেলেগ বেলেগ কৰি দিব কিহৰ কাৰণে কৰিব পাৰিব এইটো কাৰণ কপাৰত কৰি আইৰন বেছি শক্তিশালী বা সক্ৰিয় কিন্তু আমি কি কম ইয়াতে শক্তিশালী নকম বুজাৰ কাৰণে কৈছিল সক্ৰিয় বুলি কম তো যিবিলাক বিক্ৰিয়াত এটা সক্ৰিয় মৌল এইটো মৌল যিবিলাক বিক্ৰিয়াত এটা সক্ৰিয় মৌল আন এটা যৌগৰ এটো যৌগ না এটো যৌগ হ'ব পাৰে কিন্তু ইয়াতে এটা মৌল আছে মানে কপাৰ এটা অকলে কপাৰ এটা মৌল অকলে থাকিলে কপাৰ কি হয় মৌল গতিকে যিবিলাক বিক্ৰিয়াত এটা সক্ৰিয় মৌল আন এটা যৌগৰ কম সক্ৰিয় মৌলটো অপহাৰিত কৰে বা প্ৰতিস্থাপিত কৰে that means অপহাৰিত কৰে বা প্ৰতিস্থাপিত কৰে কথাৰ অৰ্থ কি গুছাই দিয়ে যিবিলাক বিক্ৰিয়াত এটা সক্ৰিয় মৌল আন এটা যৌগৰ কম সক্ৰিয় মৌলটো অপহাৰিত কৰে আৰু নতুন বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাক অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বোলে আকৌ যি বিক্ৰিয়াত এটা সক্ৰিয় মৌল আন এটা যৌগৰ কম সক্ৰিয় মৌলটোক অপহাৰিত কৰে আৰু নতুন বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাক অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বোলে আকৌ যি বিক্ৰিয়াত এটা সক্ৰিয় মৌল আন এটা যৌগৰ কম সক্ৰিয় মৌলটোক অপহাৰিত কৰে আৰু নতুন বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাক অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বোলে ওকে কৈছে নে মানে এটা কি থাকিব মৌল থাকিব যেটো মৌল থাকিব এটো বেছি সক্ৰিয় বা শক্তিশালী মানে তো এই সি ইউ আৰু এফ এর ভিতৰত কোনটো শক্তিশালী বেছি তুমি মোক কোৱা এফ ই আৰু সি ইউ এই দুটাৰ ভিতৰত কোনটো বেছি শক্তিশালী তুমি মোক কোৱা ঠিয়া গুড বা এফ ই বেছি শক্তিশালী সেইকাৰণে ই সি ইউ গুছাই তাৰ ঠাইত বহিব পাৰিছে নে আৰু এটা উদাহৰণ দিও
PB তোমালোকে পাইছিলা PB মানে নাম কি লেট 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 CuCl2 CuCl2 মানে হল Cu মানে কপাৰ আৰু Cl মানে ক্লোৰিন এইটো মানে লেট একেদৰে ইয়াতে কি হ'ব এই বেছি শক্তিশালী লেডে কম শক্তিশালী কপাৰক অপসাৰিত কৰিব আৰু তাৰ ঠাইত বহিব তো কি কৰিব কপাৰ অপসাৰিত হ'ব আৰু তাৰ ঠাইত লেড বহিব তো ইয়াতে কপাৰৰ ঠাইত লেড আৰু Cl2 লেড ক্লোৰাইড প্লাস ইয়াতে হ'ব কপাৰ তো কি কপাৰ তেনেহলে অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া কাক বোলে যিবিলাক বিক্ৰিয়াত এটা সক্ৰিয় মৌলই আন এটা যৌগৰ কম সক্ৰিয় মৌলটোক কি কৰিব কম সক্ৰিয় মৌলটোক অপসাৰিত কৰিব আৰু নতুন বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিব তাক অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বোলে এতিয়া দ্বি অপহৰণ ইয়াতে দেখিছিলা এটা আছিল মৌল আৰু এটা আছিল যৌগ এটা মৌল আৰু এটা যৌগ কিন্তু দ্বি অপহৰণত থাকিব দুয়োটাই যৌগ দুয়োটা কি থাকিব যৌগ থাকিব আৰু ইহঁতৰ মাজত লগ হৈ নতুন কৰি বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিব আমি দুটা যৌগ লম একেলগ কৰি NaSO4 এইটো এটা যৌগ আৰু BaCl2 এইটো এটা যৌগ তো ক্লিয়াৰলি আমাৰ ইয়াতে কেইটা যৌগ আছে দুটা যৌগ আছে তে কোনো মৌল নাই তোমালোকে কিয় যৌগ এইটো আৰু এইটো গম পাইছা কাৰণ বেলেগ বেলেগ পৰমাণুবিলাক একলগ হৈ আছে সেইকাৰণে এইটো যৌগ এইটো যৌগ তো এতিয়া এটা কথা ক'ব লাগিব আয়ন নামৰ এটা কথা আয়ন কাক কয় সেইটো জানিব লাগিব আয়ন বহুত ইম্পৰ্টেন্স আছে তোমালোকে কোনো কথা নাপাতিবা হা আয়নৰ বিষয়ে ক'ব লাগিব তাৰ পিছতহে দ্বি অপহৰণ বিক্ৰিয়া গম পাবা কাৰণ দ্বি অপহৰণ বিক্ৰিয়া কাক বোলে হেতু কেনেকৈ কৈছে ইয়াতে কিতাপত যে যিবিলাক বিক্ৰিয়াত শুনিবা দ্বি অপহৰণ বিক্ৰিয়া বোলে যি বিক্ৰিয়াত দুটা বিক্ৰিয়ক পদাৰ্থৰ মাজত এটা কি পদাৰ্থ বিক্ৰিয়ক না বিক্ৰিয়াজাত বিক্রিয়ক না বিক্রিয়াজাত এটা বিক্রিয়ক না বিক্রিয়াজাত বিক্রিয়াজাত তুমি বিক্রিয়াজাত তুমি এই দুটো কি পদার্থ কোয়া বিক্রিয়ক ওকে এটা হল বিক্রিয়ক পদার্থ এটা নাই কারণ প্রথমতে যেবিলাক লোৱা হয় এইবিলাক বিক্রিয়ক পদার্থ তারপরে তার পিছত নতুন করে যেটো উৎপন্ন হয় এটোই বিক্রিয়াজাত মানে নাই উৎপন্ন হয় না দুটা মিক্সে কৰিছি মাত্ৰ নতুন কৰি গতিকে এই দুটা বিক্ৰিয়ক পদাৰ্থ বিক্ৰিয়ক যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থবোৰৰ মাজত আয়নৰ বিনিময় ঘটে কিহৰ বিনিময় আয়নৰ যি বিক্ৰিয়াত বিক্ৰিয়ক
পদাৰ্থৰ মাজত কিহৰ বিনিময় ঘটে আয়নৰ বিনিময় ঘটে অলপ বেলেগ ধৰণৰ যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থৰ মাজত আয়নৰ বিনিময় ঘটে তাক দ্বি অপহৰণ বা দ্বি প্ৰতিস্থাপন বিক্ৰিয়া বোলে তেনেহলে যি বিক্ৰিয়া বিক্রিয়ক পদার্থের মধ্যে কিহর বিনিময় ঘটে আয়নের বিনিময় ঘটে তাক কোয়া হয় বিক্রিয়ক বা কি দ্বি অপহরণ বা দ্বি প্রতিস্থাপন বিক্রিয়া লাহে কই দিবা যি বিক্রিয়া বিক্রিয়ক পদার্থের মাজত আয়নের বিনিময় ঘটে তাক দ্বি অপহরণ বা দ্বি প্রতিস্থাপন বিক্রিয়া বলে মানে যিবিলাক বিক্রিয়ক পদার্থ আছে এগুলোর মাজত কিহর বিনিময় ঘটে আয়নৰ কিহর আয়নৰ বিনিময় ঘটে আৰু আয়ন তাৰ মানে কি এটা জানিব লাগিব না গতিকে আমি আয়ন কাক বলে এইবিলাক কৈ দিম তোমালোকক কিন্তু সকলোবিলাক বস্তু কিন্তু কিতাপত নাই তোমালোকে আগৰ ক্লাছত পাইছিলা এইবিলাক ভালকে পঢ়া নাই কেনে আউট এইবিলাক মনত নাই কিন্তু কিতাপত কৈছে আয়নৰ বিনিময় ঘটে জানিব তো লাগিব আয়ন কাক বলে চাবা তোমালোকে আয়ন পাইছিলা দুই প্ৰকাৰৰ ধনাত্মক আৰু ঋণাত্মক আয়ন পাইছিলা হয়নে এনায়ন আৰু কেটায়ন দুটা আয়ন আছে তো এটো তো চিহ্ন নাই আয়নৰ চিহ্ন নাই এটা আছে কিন্তু এইটো সোডিয়াম যে এটো হল এনায়ন এনায়ন Na প্লাস আৰু ইয়াৰ ওপৰত তোমালোকে তাতে লিখা আছে দেখিছা 2 মাইনাস এনে লিখা আছে না বেসৰ ওপৰত 2 মাইনাস মানে সালফেট টু কি সালফেট কেটায়ন আৰু এটো এনায়ন সরি এটো কেটায়ন আৰু এটো এনায়ন প্লাস মানে কেটায়ন কেটায়ন আৰু এটো হল এনায়ন তো সোডিয়াম কেটায়ন সালফেট এনায়ন ঠিক তেনেকৈ ইয়াতেও বেরিয়াম কেটায়ন ক্লোরিন এনায়ন কেনেকে কিহৰ কাৰণে এটো প্লাস হল এটো তো দুটা হয় মন যায় না নাই কিয় প্লাস এটো কিয় মাইনাস না নাই তো দেখো উপৰত আছে 2 মাইনাস মানে তথা বাহি তালিকাখনত আছে 2 মাইনাস আৰু সিধা প্লাস মানে কি 1 প্লাস সিধা প্লাস মানে কি 1 প্লাস তাহলে কিহৰ কাৰণে এটো 1 প্লাস কিহৰ কাৰণে এটো 2 মাইনাস তো অলপ কৈ দিও 1 প্লাস মানে হল ইয়াতে প্রোটনৰ সংখ্যা এটা বেছি কিহৰ সংখ্যা এটা বেছি প্রোটন তোমালোকে প্রোটন ইলেক্ট্রন এগুলা পাইছিলা ইমান নকম আমি হ্যাঁ ইমান কলে বুঝি যাব গমন তোমালোকে নতুন যেহেতু তো 1 প্লাস মানে প্রোটন এটা বেশি আছে 2 প্লাস মানে ইলেকট্রন দুটো বেশি কি আছে আর এটো Ba প্লাস মানে প্রোটন এটা বেশি Cl মাইনাস মানে ইলেকট্রন এটা বেশি যেটা এটা ইলেকট্রন বেশি এটা প্রোটন বেশি মানে প্লাস থাকিলে প্রোটন বেশি মাইনাস থাকিলে ইলেকট্রন বেশি যিমান প্লাস থাকিব হিমানটা প্রোটন বেশি যিমান মাইনাস থাকিব হিমানটা ইলেকট্রন বেশি কোৱা যদি লিখা থাকে 3 মাইনাস তার মানে তিনটা ইলেকট্রন বেশি আছে আর ইলেকট্রন কি প্রোটন কি এগুলা আগত পাইছা ইলেকট্রন কি প্রোটন কি এগুলা আগত পাইছা কি ইলেকট্রন প্রোটন আসলে ইয়াতে দুটা বেলেগ বেলেগ পরমাণু আছে না নাই এই পরমাণু বিলাকৰ আকৌ কি আছে পরমাণু বিলাকৰে আছে ইলেকট্রন প্রোটন এগুলা বস্তু না নাই গতিকে এইটো নকম তো তেনেহলে আয়ন মানে কি প্লাস মাইনাস চিহ্ন যে আছে এবিলাকক কোৱা হয় আয়ন প্লাস মাইনাস চিহ্ন এবিলাকক কোৱা হয় কি আয়ন বুলি কোৱা হয় এবিলাকক তেনেহলে এটা কি হ'ব সোয়া এইটো কেটায়ন এটো হল এনায়ন এটো কেটায়ন এটো হল এনায়ন এটা কি হ'ব আগে ক্লিয়ারলি লিখি আকৌ দেখাও কি হ'ব এতে আয়ন এটো এটা আয়ন এটো এটা আয়ন এটো এটা আয়ন এটো এটা আয়ন এতে আয়ন বিলাকৰ বিনিময় ঘটিব আয়ন বিলাকৰ কি ঘটিব বিনিময় ঘটিব তেনেহলে দ্বি অপহৰণ বিক্ৰিয়া বুলি কোৱা হ'ব আয়ন বিলাকৰ বিনিময় কেনেকৈ ঘটিব চোৱা ইয়াৰে প্লাসে আহি ইয়াৰে মাইনাসৰ লগত লগ লাগিব এই দুটা এক লগ হ'ব প্লাসটো আগত লিখিব লাগিব মাইনাসটো পিছত লিখিব লাগিব কিন্তু এই দুটা হ'ব এক লগ ইয়াৰে প্লাস ইয়াৰে মাইনাস এনেকা NaCl ঠিক তেনেকে ইয়াৰে প্লাস ইয়াৰে মাইনাস এক লগ হ'ব কিন্তু প্লাসটো আগত লিখিব লাগিব BaSO
বিনিময় হৈছে নে তাৰে এটা ইয়াৰ এটা একলগ হৈছে ঠিক তেনেকে আকৌ ৰৈ যোৱাখিনি একলগ হৈছে নে নাই তো এনেকুৱা হলে কোৱা হয় আয়নৰ বিনিময় হৈছে এনেকুৱা হলে কোৱা হয় আয়নৰ বিনিময় হোৱা বুলি কোৱা হয় আৰু এইটো কি বিক্ৰিয়া দ্বি অপহৰণ বা দ্বি প্ৰতিস্থাপন বিক্ৰিয়া এনেকা যদি হয় এইটো কি বুলি কোৱা হয় আয়নৰ বিনিময় মানে ইয়াৰে প্লাস ইয়াৰে মাইনাস ইয়াৰে প্লাস এনেকা একলগ হ'ব এনেকা বিক্রিয়া কোৱা হয় দ্বি অপহরণ বা দ্বি প্রতিস্থাপন বিক্রিয়া এতিয়া আমি চাম জারণ আৰু বিজারণ পেজ নম্বৰ 12 এই যেটুনিকে আমি এতিয়া আলোচনা কৰিম ইয়াৰে দুটা নাম আছে কেইটা নাম আছে জারণ বিজারণ বা আর একটা নাম হল রেডক্স এটার নাম হল রেডক্স জারণ বিজারণ বা রেডক্স জারণ বিজারণ বা রেডক্স তাহলে জারণ বিজারণ বা রেডক্স কি আমি হেতু চাম তার কারণে আমি এটা রাসায়নিক সমীকরণ লিখি লম রাসায়নিক সমীকরণ এটা ইয়াতে লিখা CuO plus H2 তোমালোকে জানা CuO মানে কপার অক্সাইড আৰু H2 মানে হাইড্রোজেন কোৱাচোন এই দুটা কি পদাৰ্থ বিক্ৰিয়ক নে বিক্ৰিয়াজাত বিক্রিয়ক কারণ এই দুটো আমি একলগে মিক্স কৰি আছো জাস্ট নিউলি নতুনকৈ মিক্স কৰি আছো মাত্ৰহে নতুনকৈ মিক্স কৰাৰ পিছত কিবা উৎপন্ন হোৱাই নাই তো বিক্রিয়ক ইয়াতে কি হ'ব যেতিয়া এই দুটা তো এই দুটো আমি একলগ কৰিছো এই দুটো একলগ কৰিলে কি হ'ব একলগ কৰি এটা মিক্স কৰি আমি কি দিম তাপ দিম এটা মিক্স কৰি আমি তাপ দিলে কি দেখা পাম এই ইয়াৰ পৰা অক্সিজেনটো গুচি যাব অক্সিজেন গুচি ইফালে Cu হ'ব Cu তাপ নিদিলে কি নহব তাপ দিলে কপাৰ অক্সাইডৰ পৰা অক্সিজেন গুচি কপাৰ অকলে হৈ যাব আৰু এই অক্সিজেন আহি কেনে এই ইয়াৰ লগ লাগিব H2O এনেকৈ তো তোমালোকে কি দেখিলে ইয়াৰ পৰা প্ৰথমতে কপাৰৰ লগত কি আছিল অক্সিজেন আছিল মানে কপাৰৰ লগত অক্সিজেন আছিল নে এই কপাৰৰ লগত লিখলে খালি হ'ব কপাৰৰ লগত অক্সিজেন আছিল নে আছিল কিন্তু ইফালে আছে নেকি কপাৰৰ লগত অক্সিজেন নাই মানে গুচি গৈছে প্ৰথমতে অক্সিজেন আছিল তাৰ পিছত অক্সিজেন গুচি গৈছে এনেকা যদি হয় তেনলে কি কোৱা হয় তাক বিজারণ আগতে আছিল তাৰ পিছত নোহোৱা হৈ গেল তেনলে তাক কোৱা হয় বিজারণ কি কোৱা হয় বিজারণ মানে কাৰোবাৰ লগত আগতে অক্সিজেন আছিল এতিয়া তো দুৰ্ভাগ্যবশত অক্সিজেন হেৰুৱালে তেনলে তাক কি কোৱা হ'ব বিজারণ বুলি কোৱা হ'ব অক্সিজেন গুচি গ'ল তেওঁৰ পৰা হেৰুৱাই পেলাইছে তেওঁ তেনলে এইটো হ'ব বিজারণ আৰু হাইড্ৰোজেনৰ লগত অক্সিজেন নাছিল কিন্তু ইফালে চোৱা ই আহি কেনে ইয়াতে কি লাভ কৰিছে অক্সিজেন লাভ কৰিছে তেনেহলে ইয়াক কোৱা হ'ব জারণ কি বুলি কোৱা হ'ব জারণ বুলি কোৱা হ'ব ইয়াক বিক্রিয়া এটাত পদাৰ্থ এটাই অক্সিজেন লাভ কৰিলে তাক জারণ বোলে আৰু পদাৰ্থ এটাই অক্সিজেন হেৰুৱালে তাক বিজারণ বোলে বিক্রিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰিলে তাক কি বোলে
জাৰণ আৰু অক্সিজেন হেৰুৱালে তাক বিজাৰণ বোলে বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰিলে তাক জাৰণ আৰু অক্সিজেন হেৰুৱালে তাক বিজাৰণ বোলে তো সো ক্লিয়াৰলি দেখা যায় আছে এই হাইড্ৰোজেনে ইয়াতে আহি কেনে কি লাভ কৰিছে অক্সিজেন লাভ কৰিছে তো জাৰণ এই কপাৰ অক্সাইডে ইয়াতে আহি কেনে অক্সিজেন হেৰুৱাইছে নিজৰ পৰা অক্সিজেন গুচি গৈছে তো এটো কি বিজাৰণ এটো হল জাৰণ আৰু বিজাৰণৰ ধাৰণা অক্সিজেন কোনোবাই হেৰুৱালে তাক বিজাৰণ বোলে আৰু কোনোবাই অক্সিজেন লাভ কৰিলে সেইটো বিক্ৰিয়াতে যদি কোনোবাই অক্সিজেন লাভ কৰে তাহলে জাৰণ আৰু কোনোবাই হেৰুৱালে বিজাৰণ ওকে এটো মই ভাবো তোমালোকে এটো বুজি পাইছা মানে জাৰণ আৰু বিজাৰণ বুজি পাইছানে অক্সিজেন কোনোবাই লাভ কৰিলে নিজৰ লগত অক্সিজেন আহি লগ লাগিলে এটো হ'ব জাৰণ আৰু কোনোবাৰ পৰা অক্সিজেন যদি গুচি যায় তাহলে এটো হ'ব বিজাৰণ এই এনেকুৱা বিক্ৰিয়াকে কোৱা হয় জাৰণ বিজাৰণ বিক্ৰিয়া কি বিক্ৰিয়া জাৰণ বিজাৰণ বিক্ৰিয়া বা একেলগে যদি কোৱা হয় জাৰণ বিজাৰণ বিক্ৰিয়া তাহলে কি বিক্ৰিয়া বুলি কোৱা হয় ৰেডক্স বিক্ৰিয়া কোনোবাই যদি তোমাক খুদে ৰেডক্স বিক্ৰিয়া কাক বোলে তাহলে তুমি কি ক'ব লাগিব ৰেডক্স বিক্ৰিয়া কাক বোলে এনেকৈ ক'ব লাগিব বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰিলে তাক জাৰণ বোলে আৰু পদাৰ্থ এটাই অক্সিজেন হেৰুৱালে তাক বিজাৰণ বোলে এইখিনি হল কোৱা তাৰ পিছত ক'ব লাগিব এনেকুৱা বিক্ৰিয়াবোৰক কোৱা হয় ৰেডক্স বিক্ৰিয়া এনেকুৱা বিক্ৰিয়াবোৰক কোৱা হয় ৰেডক্স বিক্ৰিয়া আকৌ কৈ দিছো বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰিলে তাক জাৰণ আৰু পদাৰ্থ এটাই অক্সিজেন হেৰুৱালে তাক বিজাৰণ বোলে এনেকুৱা বিক্ৰিয়াক কোৱা হয় জাৰণ বিজাৰণ বিক্ৰিয়া বা ৰেডক্স বিক্ৰিয়া সেম আনসার যদি পরীক্ষাত আহে জারণ বিজারণ বিক্রিয়া কাক বলে তথাপি এটু লিখিব লাগিব যদি পরীক্ষাত খালি আহে যে ৰেডক্স বিক্রিয়া কাক বলে তেনলে কেনেকে লিখিবা বিক্রিয়াত পদার্থ এটাই অক্সিজেন লাভ কৰিলে তাক জারণ আৰু অক্সিজেন হেৰুৱালে তাক বিজারণ বলে এনেকুৱা বিক্রিয়াক ৰেডক্স বিক্রিয়া বলে গতিকে এটু গুটেখিনি মিলি কি বিক্রিয়া ৰেডক্স বিক্রিয়া ইয়াতে যিবিলাক নি সোর্স নোটস লিখা হৈছিল জিন বিনিত নকোৱা এইবিলাক আৰু আমাৰ নোটছতো বহুত দীঘলকৈ লিখা আছে এইবিলাক আছে সোর্স নোটস ইয়াৰ পৰা সোর্স কেতিয়াও নকোৱা আৰু যিখিনি ইয়াতে কোৱা হৈছে একদম সেইখিনি পৰীক্ষা দিব এক্সাক্টলি ইয়াৰ পৰা বেছি নাহে তো এতিয়া কারণ একো এৰাই নাই আৰু নোটছত তাৰ বেছিকৈ আছে একো এৰা নাখায় তুমি তো মোৰ ধাৰণা তুমি 98 পাই যাবা 99 পাই যাবা যদি ভালকে অলপ কৰা মানে ইফালে ইফাল দৌৰাদৌৰি নকৰি মনোযোগ দি কৰা অলপ কষ্ট কৰা 99 98 আৰামছে অকল তুমি নহয় তোমাৰ কথা খালি অকলে কোৱা নাই বহুত আছে পাব এনে কৰিবা ঠিক আছে এতিয়া আমি ইয়াৰ পিছত আমি চাম হৈ ভৱন তোমালোকে আইৰণৰ বস্তুবিলাক আইৰণৰ যিবিলাক নেকি বস্তু আছে সেইবিলাক যদি মুকলি পৰিৱেশত বাহিৰত মুক্ত অৱস্থাত পেলাই থোৱা লোহাৰ বস্তু লোহ যদি মুকলি পৰিৱেশত বাহিৰত পেলাই থোৱা হয় তেনেহলে দেখিবা এমাহমান পিছত সেইবিলাকৰ ওপৰত ৰঙা ৰঙা দাগ পৰিছে কিহৰ কাৰণে এনেকুৱা হৈছে যে মুক্ত অৱস্থাত থোৱাৰ কাৰণে কি ধৰিছে মামৰ ধৰিছে মামৰটো তেনেহলে কি বস্তু এইবিলাক কেনেকৈ আহে মামৰটো কেনেকৈ আহে ধাতুৰ বস্তুবিলাক ধাতু যিবিলাক আছে ধাতু ব্লু তাৰ পিছত আমাৰ তাম
এইবিলাক যিবিলাক নেকি ধাতু আছে সেই ধাতুবিলাক যদি মুকলি পৰিৱেশত থৈ দিয়া হয় মুক্ত অৱস্থাত এইবিলাকত আহি কি লগ লাগে পানী পানী লগ লাগে এইবিলাকত পানী ধাতু মুক্ত অৱস্থাত হলে পানী লগ লাগে লগতে লগ লাগে অক্সিজেন গেছ এইবিলাক লগ লাগে লগতে লগ লাগে এসিড এইবিলাক লগ লাগে এইবিলাক লগ লগাৰ কাৰণে সেইবিলাকৰ ক্ষয় যায় এইবিলাকৰ কি যায় ক্ষয় যায় মামৰে ধৰে আৰু সেইবিলাকৰ কি যায় ক্ষয় যায় এনেকে ধাতুৰ সামগ্ৰীবিলাক পানী এসিড আদিৰ কাৰণে যেতিয়া ক্ষয় যায় তেতিয়া তাক কোৱা হয় ক্ষয়ী ভৱন কি বুলি কোৱা হয় ক্ষয়ী ভৱন ধাতুৰে তৈয়াৰ কৰা বস্তুবোৰ মুক্ত অৱস্থাত থৈ দিলে পানী এসিড আদিৰ সংস্পৰ্শত ক্ষয় যায় ক্ষয় হয় ইয়াক কোৱা হয় ক্ষয়ী ভৱন বুলি কোৱা হয় কথা যে ধাতুৰ সামগ্ৰীবোৰ মুক্ত অৱস্থাত পানী এসিড আদিৰ বাবে ক্ষয় যোৱাকে ক্ষয়ী ভৱন বোলে ইয়াৰ পিছত আছে আমাৰ ৰেনচিডিটি বা দুৰ্গন্ধিতা লাষ্ট ৰেনচিডিটি বা দুৰ্গন্ধিতা ৰেনচিডিটি বা দুৰ্গন্ধিতা কি বস্তু ক্ষয়ী ভৱন বুজি পাইছানে গম পাইছানে এই ধাতুৰ বস্তুবিলাক যে ক্ষয় যায় খোলা পৰিৱেশত মুক্ত অৱস্থাত থৈ দিলে ধাতুৰ বস্তুবিলাক ক্ষয় যায় কিহৰ কাৰণে ক্ষয় যায় মুক্ত অৱস্থাত কাৰণ পানী পায় এসিড জাতীয় বস্তুবিলাক এইবিলাক পায় সেইকাৰণে ক্ষয় যায় আৰু ইয়াকে কোৱা হয় ক্ষয়ী ভৱন এতিয়া ৰেনচিডিটি বা দুৰ্গন্ধিতা ৰেনচিডিটি তোমালোকৰ যদি কোৱেশ্চন আহে ৰেনচিডিটি কাক বোলে তথাপি যেটো এনসাৰ আৰু দুৰ্গন্ধিতা কাক বোলে এইটো যদি আহে তথাপি এটা এনসাৰে লিখিব লাগিব তোমালোকে মাংস খোৱা সকলোৱে কম বেছি পৰিমাণে মাছ মাংস এইবিলাক খোৱা যিয়ে খোৱা এইবিলাকত যিবিলাক নেকি আমাৰ তেল আৰু চৰ্বি থকা বস্তু আছে তেল জাতীয় যিবিলাক বস্তু আছে সেইবিলাক যদি তোমালোকে খোলা পৰিৱেশত 2-3 দিন থৈ দিয়া তেনেহলে দেখা যায় এইবিলাকৰ পৰা বেয়া গন্ধ ওলাইছে দুৰ্গন্ধ ওলাইছে কিহৰ কাৰণে এনেকুৱা হয় চৰ্বি আৰু তেল জাতীয় বস্তুবিলাক যেতিয়া মুকলিকৈ ৰখা হয় তেতিয়া সেইবিলাকৰ লগত আহি আমাৰ বায়ুৰ পৰা আহি লগ লাগে অক্সিজেন কি লগ লাগে অক্সিজেন আহি লগ লাগে O2 অক্সিজেন তেল আৰু চৰ্বি থকা বস্তুবিলাক খুলি থৈ দিলে এইবিলাকৰ লগত আহি লগ লাগে কি অক্সিজেন এই অক্সিজেন লগ লাগাৰ কাৰণে অক্সিজেন লগ লাগিলে তাক কি বুলি কোৱা হয় অলপ আগতে কৈছিলো কি বুলি কোৱা হয় জাৰণ কৈছিলে অক্সিজেন লগ লাগিলে কি বোলে জাৰণ আৰু তেল আৰু চৰ্বি থকা খাদ্য বস্তুবিলাক যদি খোলা পৰিৱেশত থৈ দিয়া মুক্ত কৰি থৈ দিয়া তেলে সেইবিলাকৰ লগত আহি কি লগ লাগিব অক্সিজেন লগ লাগিব আৰু কি ঘটিব জাৰণ ঘটিব হয়নে এই জাৰণ ঘটাৰ কাৰণে তেল আৰু চৰ্বি থকা যিবিলাক খাদ্য বস্তু মাছ মাংস সেইবিলাক 2 দিন খোলা পৰিৱেশত থৈ দিলে এই জাৰণ ঘটাৰ কাৰণে সেইবিলাকৰ দুৰ্গন্ধ সৃষ্টি হয় এইবিলাকৰ পৰা দুৰ্গন্ধ ওলায় আৰু ইয়াকে কোৱা হয় দুৰ্গন্ধিতা বা ইংলিছত কোৱা হয় ৰেনচিডিটি ইয়াক কোৱা হয় ৰেনচিডিটি বা দুৰ্গন্ধিতা যে মুকলি পৰিৱেশত চৰ্বি আৰু তেল থকা খাদ্য বস্তু থৈ দিলে অক্সিজেনৰ সংস্পৰ্শত এইবিলাকৰ জাৰণ ঘটে আৰু দুৰ্গন্ধৰ সৃষ্টি হয় ইয়াকে দুৰ্গন্ধিতা বা ৰেনচিডিটি বুলি কোৱা হয় মুকলি পৰিৱেশত তেল আৰু চৰ্বি জাতীয় খাদ্য বস্তু থৈ দিলে অক্সিজেনৰ সংস্পৰ্শত এইবোৰৰ জাৰণ ঘটে আৰু দুৰ্গন্ধৰ সৃষ্টি কৰে চৰ্বি জাতীয় বস্তুবোৰ অক্সিজেনৰ সংস্পৰ্শত অলৰেডি আছে নো প্ৰবলেম নহয় ক্লিয়াৰ হয় নেকি বহুত ক্লিয়াৰ ওকে কালি পৰহি নোটছ পাবা সেইটো আকৌ 2 দিন দিবাইছে ইনক্লুজন
10 নম্বৰ লেসন হ'ব তাৰ পিছত আকৌ 10 নম্বৰ লেসন শেষ হ'লে আৰু এটা লেসন আছে হেতু শেষ হ'লে কোনোবা এটা সানডে পৰীক্ষা হ'ব 10 নম্বৰৰ বা 15 নম্বৰৰ পৰীক্ষা তিনটা চেপ্টাৰ পৰা 5 5 15 সদায় তিনটা কৰি চেপ্টাৰ শেষ হ'ব আৰু পৰীক্ষা 15 কৰি ওকে এনি প্ৰবলেম 15 কৰি পৰীক্ষা হ'ব তিনটা কৰি চেপ্টাৰ 5 5 মানে আমাৰ যেতিয়া তিনটা কৰি লেসন শেষ হ'ব তেতিয়া আমাৰ এটা কৰি পৰীক্ষা হ'ব 15 নম্বৰৰ কৰি হ'ব আৰু 45 মিনিট কৰি থাকিব বা 1 ঘণ্টা কৰি থাকিব 15 নম্বৰ কৰি তো এতিয়া আমাৰ এই অধ্যায়টো লাষ্ট আছিল ৰেঞ্জ সিডিটি লৈকে আছিল তাৰ পিছত আৰু একো নাই আমাৰ অধ্যায়টো শেষ হৈছে কিন্তু ইয়াতে বহুত জানিব লগা বস্তু আছে এইবিলাক আমি লাহে লাহে শেষ কৰিম তাৰ কাৰণে তোমালোকক মই কৈছিলো যেটো মই এটো লেসনৰ নোটস দিম তাৰ কাৰণে তোমালোকক 25 টকা কৰি আনিব কৈছিলো কাৰণ 12 পেজ আছে 24 টকা যাব 1 টকা বাচিব তোমালোকৰ কাৰণে চকলেট লৈ লাগিলে ওকে তোমালোকে 25 টকা পাৰিলে কালি আনিবা 25 টকা খুব বেছি পইচা নহয় 25 টকা লৈ আহিবা তোমালোকে ঘূৰাই দিম নোটস সহকাৰে 1 টকা চকলেট টাইম চাইলো কেতিয়া বাজে আজি হ্যাঁ সংস্পৰ্শত জাৰণ ঘটি দুৰ্গন্ধৰ সৃষ্টি কৰে কালি কিবা